না আমাৰ প্ৰত্যেক বছৰে খেৰাই পূজা হয় চবতে আৰু এটা বিশেষ কাৰণত যদি কোনোবা খেৰাই পূজা কৰে তিনিবাৰ মানে 3 বছৰ কৰিব লাগে ৰাজহুৱাভাৱে কোনোবা ব্যক্তিগতভাৱে নিজৰ নিজৰ পৰিয়ালৰ মংগলৰ কাৰণেও কৰিব পাৰে খেৰাই পূজাটো হ'ল বড়ো সমাজত যিটো আমি বাথৌ পূজা কৰোঁ ইয়াৰ এটা সম্পূৰ্ণ পূজা মানে যেনেকৈ ভাগৱত পাঠ যে ভাগৱত পাঠৰ দিনা সম্পূৰ্ণ পূজা হয় আপোনাৰ মানে ভাগৱত গীতাত মানে জীৱৰ ঈশ্বৰ সম্পৰ্কে তাত কেতিয়া কেতিয়া প্ৰভুৱে অৱতাৰিত হৈ ফালে এই সংসাৰখন বচাইছিলে সংসাৰৰ কল্যাণৰ কাৰণে কাম কৰিছিল সেইটো পাঠকে বুজাই দিয়ে আৰু তেনেকুৱাকৈ সম্পূৰ্ণ মানে সেইটো পূজা কৰা হয় বাথৌ ধৰ্মত খেৰাই পূজাৰ জৰিয়তে ইয়াত বাথৌ বৰাইৰ লগতে আমাৰ মাইনাও হৰি লক্ষ্মী আৰু ইয়াৰ লগতে অন্যান্য যিবিলাক দেৱ দেৱতা বা দেৱীসকল আছে দেৱ দেৱী আছে তেওঁলোকক আমন্ত্ৰণ জনায় আৰু তেওঁলোকে আহি পালে মানুহৰ শৰীৰত তেওঁলোকে আহি মানে কি কয় আপোনাৰ কি কয় স্থান লয়হি তাৰপিছত মানে তেওঁলোকে মানে আহি পালে বড়ো সমাজক মানে যিসকলে পূজা কৰে এই সমাজক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দি যায় তাত আমাৰ ভৱিষ্যতৰ কথা আমি সুধিব পাৰোঁ কি ধৰণৰ আমি চলিব লাগে আৰু বিগত দিনবিলাকৰ বিপদ আপদৰ কাৰণবিলাক তাত সুধিব পাৰে তেতিয়া আমাৰ যি ঈশ্বৰসকল ইয়াত আহে সেই ঈশ্বৰসকলে তাত মানে ভালদৰে আপোনাৰ মানে কঠিয়ানটো দাঙি ধৰে আৰু ইয়াৰ পিছত কেনেকৈ আমি চলিব লাগে এই বিষয়ে কয় সেইটোৱে হ'ল খেৰাই পূজাত বাথৌ বৰাইৰ লগতে অন্যান্যসকলকো সেইদিনা পূজা কৰা হয় আৰু আমন্ত্ৰণ জনোৱা হয় সেয়া এটা সম্পূৰ্ণ পূজা মানে বাথৌ পূজা ভাগৱত পাঠৰ নিচিনা তো সেই হিচাপে আমাৰ মানে স্থায়ীভাৱে প্ৰত্যেক বছৰত মানে সেইটো ছিজনত আপোনাৰ আঘোণ মাহৰ পৰা আৰম্ভ কৰে তেতিয়া আমি ঈশ্বৰক এই সংসাৰখন সৃষ্টি কৰাৰ লগতে আমাক সৃষ্টি কৰা আৰু আমাৰ কাৰণে প্ৰচুৰ খাদ্য ইয়াত যোগান ধৰা যাৰ বাবে আমি জীয়াই আছোঁ জীৱ জীৱিত জীয়াই আছে প্ৰকৃতি জীয়াই আছে সেইটোৰ কাৰণে ধন্যবাদ জনাওঁ আৰু তেওঁক আমি উৎসৰ্গা কৰোঁ মানে তেওঁৰ সৃষ্টিতে যিবোৰ আমি পাইছোঁ আমি ভগৱানক অৰ্পণ কৰোঁ আৰু ভৱিষ্যতৰ কাৰণে আমি ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰোঁ যেন সদায় আমাৰ জীৱন এই সংসাৰ এই প্ৰকৃতি তেনেকুৱা ধৰণৰ চলি থাকে আপোনাৰ প্ৰায়ে দেখা যায় যে বড়ো জাতি কৃষ্টি সংস্কৃতি বিশ্বতে সেইটো আমাৰ যিহেতু পৰম্পৰা আমি নাজানো যে বাথৌ পূজা খেৰাই পূজা কেতিয়া কোনে আৰু মানে কিমান বছৰ আগত আৰম্ভ কৰিছিলে আমি গুৰু এজনে জানো মনসিং সিং বৰাই গতিকে মনসিং সিং বৰায়ে কেতিয়া জন্ম লৈছিল সেইটোও আজিলৈকে বিশ্বৰ যিমান মানুহে ইয়াৰ ওপৰত ৰিচাৰ্চ কৰিছে তেওঁলোকে উলিয়াব পৰা নাই যে সেই ধৰ্মৰ আৰম্ভণি কেতিয়া হৈছিলে তো তেনেকুৱা ধৰণৰ বড়ো সমাজত চলিয়ে থাকে এতিয়া আপোনালোকে মই স্পীকাৰ হোৱাৰ পিছত যিহেতু মোৰ ওপৰত চকু ৰাখি আছে মই ক'ত গৈছোঁ ক'ত কি কৰিছোঁ সেইটোৰ কাৰণে মানে বাথৌৰ লগত মোক সদায় দেখা পাই আছে কিন্তু বাথৌ পূজা সদায় হয় বাথৌ পূজা চলিয়ে আছে আৰু সেইটো হয় এতিয়া আধুনিক যুগ প্ৰচাৰ মাধ্যম আছে আপোনালোকে আছে সেই হিচাপে এই বিষয়ে মানুহে এতিয়া লাহে লাহে মানে জানিব পাৰিছে বুজিব পাৰিছে আদাৰৱাইজ বড়ো সমাজত সেইটো আছেই কোনোবাই ভাল পাওক নাপাওক বড়োৱে খেৰাই পূজা দিয়ে বাথৌ পূজা কৰে কোনো আমনি নকৰে দিনটো ৰাতিটো মানে খাম চিপুং চেৰজা বজাই ভগৱানক মানে পূজা অৰ্চনা কৰে আৰু দেৱ দেৱীসকলে এই পূজাত আহি ফালে মানুহৰ শৰীৰত তিতাপি লয় আৰু তেওঁলোকৰ লগত বড়ো সমাজে কথা পাতে অলপমান জকিং কৰে আৰু অলপ কিছু মানে দিহা পৰামৰ্শ এইবিলাকো মানে খুজি লয় আশীৰ্বাদ খুজি লয় সেইটো হ'ল বড়োৰ পৰম্পৰা বড়োৰ অদ্ভুত কথাটো হ'ল কি ঈশ্বৰে জীৱিত হিচাপে মানুহৰ শৰীৰত মানে আহি ফালে ইয়াত কথা পাতে ভক্তসকলৰ লগত সেইটোৱেই বিশেষ এতিয়া আপোনালোকে আহিছে আজি খেৰাই বিষয়ে জানিব আৰু অসমৰ ৰাইজে আপোনালোকৰ জৰিয়তে এইটো জানিব গতিকে বিশ্বজিৎ দৈমাৰী তাত একো নাই বিশ্বজিৎ দৈমাৰী আগৰ পৰাই সেইবিলাকৰ লগত জড়িত কিন্তু এতিয়া মোৰ যিহেতু এটা দায়িত্ব বাঢ়িছে চবেই বিচাৰে কি ময়ো উপস্থিত থাকক মানে সেইকাৰণে মোক বেছিকৈ দেখিছে সেইটো